অনিয়মিত মাহেকীয়া বা ইৰেগুলাৰ পিৰিয়ড আজিৰ দিনত মহিলাৰ খুব কমন হৈ পৰিছে। কিন্তু কিয় বাৰু? কেনেকৈ আপুনি ঘৰতে ইয়াৰ পৰা মুক্ত হ'ব পাৰিব আৰু কেতিয়া ডক্তৰৰ ওচৰ চাপিব লাগিব, আজি এই বিষয়টোৰ ওপৰতে কথা পাতিম। ভিডিঅ'টো শেষলৈ চাব, আপোনাৰ মনৰ সকলো আশংকা দূৰ হৈ যাব। আপুনি যদি এই চেনেলটোলৈ নতুন হয়, মই হৃদয়জ্যোতি ডেকা, এজন MBBS ষ্টুডেণ্ট। এই চেনেলটোৰ মাধ্যমেৰে মই স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰক সহজ ভাষাত আপোনালোকৰ আগত লৈ আহোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক। মাহেকীয়া বা পিৰিয়ড ইৰেগুলাৰ হোৱাৰ কাৰণ জনাৰ আগত আমি ৰেগুলাৰ কাক ক'ম তাক জনাটো দৰকাৰ। সকলোবোৰ মহিলাৰ দৈনন্দিন কাম কাজ কৰাৰ প্ৰণালী, শৰীৰৰ গঠন আৰু দেহত হৰম'নৰ মাত্ৰা একে নহয়। সেইকাৰণে আমি এইটো ক'ব নোৱাৰোঁ যে সকলোবোৰ মহিলাৰ পিৰিয়ডছ একে সময়তে আহিব, একে টাইমৰ ব্যৱধানতে আহিব। সাধাৰণতে 21 পৰা 35 দিনলৈ হোৱা চাইকেলটোক নৰ্মেল বুলি ধৰা হয়। কিন্তু ইয়াৰ মানে এইটো নহয় যে কেতিয়াবা 35 দিনত হৈছে, কেতিয়াবা 21 দিনত হৈছে, কেতিয়াবা আকৌ 28 দিনত হৈছে, তেতিয়াও ইয়াক ইৰেগুলাৰ বুলিয়ে ধৰা হ'ব। যদিহে এটা সমান নিৰ্ধাৰিত দিনৰ মূৰত হৈছে, তেতিয়াহে ইয়াক নৰ্মেল বুলি ধৰা হ'ব। কেতিয়াবা যদি একদিন আগত হৈছে বা একদিন পিছত হৈছে, তেতিয়াও ইয়াক নৰ্মেল বুলিয়ে ধৰা হ'ব। ব্লাড লছ যদি 2 দিনৰ পৰা 7 দিনৰ ভিতৰত হৈছে, তেতিয়া ইয়াক ৰেগুলাৰ বুলি ধৰা হ'ব। যদি 2 দিনতকৈ আগতে হৈছে বা যদি 7 দিনতকৈ দেৰিকৈও যদি ব্লাড লছ হৈ আছে, তেতিয়াও ইয়াক ইৰেগুলাৰ বুলি ধৰা হয়। ইয়াৰ উপৰিও আপোনাৰ নৰ্মেল চাইকেলটোত যিমান ব্লাড লছ হয়, তাতকৈ যদি বহুত বেছি পৰিমাণে ব্লাড লছ হৈছে বা বহুত কম পৰিমাণে ব্লাড লছ হৈছে, তেতিয়াও ইয়াক এবনৰ্মেল ধৰা হয়। নৰ্মেলি 30 পৰা 50 মিলিলিটাৰ ব্লাড যোৱাক আমি নৰ্মেল বুলি ধৰোঁ। কিন্তু যদিহে ই 80তকৈও যদি বেছি যদি গৈছে, 80 mlতকৈও যদি বেছি ব্লাড লছ হৈছে, তেতিয়া ইয়াক এবনৰ্মেল বুলি ধৰা হয় আৰু ইয়াক চিন্তাৰ কাৰণ হৈ পৰে। এষ্ট্ৰজেন আৰু প্ৰজেষ্ট্ৰন দুটা এনেকুৱা হৰম'ন যিয়ে আমাৰ মেনষ্ট্ৰুৱেল চাইকেলটোক বা পিৰিয়ডছৰ চাইকেলটোক সঠিক ধৰণে চলাত সহায় কৰে। যদিহে কিবা কাৰণত ই বহুত বাঢ়ি গৈছে বা বহুত কমি গৈছে, তেতিয়া অনিয়মিত মাহেকীয়াৰ কাৰণ হৈ পৰে। এতিয়া জানিম অনিয়মিত মাহেকীয়া হোৱাৰ কাৰণবোৰনো কি হয়। ষ্ট্ৰেছ, যদি কিবা কাৰণত অতিপাত চিন্তা হৈছে, ই টকা পইচাৰ চিন্তা হ'ব পাৰে, ঘৰৰ কিবা কামৰ চিন্তা হ'ব পাৰে বা পঢ়া শুনাৰ চিন্তা হ'ব পাৰে। ইয়াৰ উপৰিও টোপনিটো যদি সময়মতে নহয়, টোপনিৰ মাত্ৰা যদি কমি গৈছে, যদি ওজন বহুত বাঢ়ি গৈছে বা বহুত কমি গৈছে, কোনোবা যদি হেভি এক্সাৰচাইজ কৰি আছে, তেতিয়াও পিৰিয়ডছ মিছ হোৱাৰ বা লেট হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ইয়াৰ উপৰিও ডাইটিং কৰাৰ ফলত আমাৰ দেহত ভিটামিন, মিনাৰেল এইবোৰৰ মাত্ৰাটো কমি যায়, আমাৰ দেহত নাপায়। সেইটো কাৰণে এষ্ট্ৰজেন, প্ৰজেষ্ট্ৰন এইবোৰ হৰম'নৰ উৎপন্নটো কমি যায়। কোনো মাহত যদি কাৰোবাৰ বেমাৰ হৈছে আৰু তাৰ কাৰণে বহুত দুৰ্বল হৈ পৰিছে আৰু কিছুমান বেমাৰ যেনে PCOD, পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা থাইৰয়ডৰ কিবা প্ৰব্লেম হৈ আছে বা ব্ৰেইনৰ কিবা প্ৰব্লেমৰ কাৰণে মেডিচিন খাই আছে বা গৰ্ভনিৰোধক মেডিচিন খাই আছে, টেবলেট খাই আছে, তেতিয়াও মাহেকীয়া অনিয়মিত হ'ব পাৰে। ইয়াৰ উপৰিও ছোৱালীৰ পিৰিয়ড ষ্টাৰ্ট হোৱাৰ প্ৰথম 3 বছৰ আৰু মহিলাৰ মাহেকীয়া বন্ধ হ'ব হোৱাৰ লাষ্টৰ 3 বছৰত মাহেকীয়াটো অনিয়মিত হ'ব পাৰে। আমি এতিয়ালৈ জানিলোঁ ইৰেগুলাৰ পিৰিয়ডছ কি হয়, ইয়াৰ কাৰণবোৰনো কি, আৰু এতিয়া আমি জানিম ইয়াৰ ট্ৰিটমেণ্ট কি হয়। প্ৰথমে আপুনি আপোনাৰ ষ্ট্ৰেছ লেভেলটো কমাবৰ কাৰণে ৰেগুলাৰ এক্সাৰচাইজ কৰক, ৰেগুলাৰ য়োগা কৰক আৰু আপোনাৰ কামৰ প্ৰেছাৰটো কমাবৰ কাৰণে অকণমান চেষ্টা কৰক। ইয়াৰ উপৰিও আপুনি আপোনাৰ খাদ্যৰ তালিকাত ভিটামিন আৰু নিউট্ৰিয়েণ্টযুক্ত ফল-মূল, সেউজীয়া শাক পাচলিৰ মাত্ৰা বঢ়াই দিয়ক। যিকোনো মেডিচিনৰ বাবে বা টেবলেটৰ বাবে যদি আপোনাৰ পিৰিয়ডছটো ইৰেগুলাৰ হোৱা বুলি ভাবিছে, তেতিয়া অতি সোনকালে ডক্তৰৰ ওচৰ চাপক আৰু সেই টেবলেটটো বা মেডিচিনটো সলাই লওক। ইয়াৰ উপৰিও কিছুমান ঘৰুৱা উপায় যেনে আদা, ডালচেনি, গ্ৰীণ টি এইবোৰে মাহেকীয়াক নিয়ন্ত্ৰণ কৰি ৰখাত, ৰেগুলাৰ কৰি ৰখাত আৰু মাহেকীয়াৰ সময়ত হোৱা বিষক কম কৰাত সহায় কৰে। ইয়াৰ উপৰিও ভিটামিন D আৰু ভিটামিন B12 কম হোৱাৰ কাৰণেও ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন হ'ব পাৰে। সেইটো কাৰণে অতি সোনকালে ভিটামিন D আৰু ভিটামিন B12 লেভেলটো চেক কৰক আৰু ডক্তৰৰ সহায় লৈ ভিটামিন D আৰু ভিটামিন B12 ছাপ্লিমেণ্ট ল'ব আৰম্ভ কৰক। ইয়াৰ পিছতো যদি আপোনাৰ বছৰত 3 বাৰকৈ পিৰিয়ডছ মিছ হৈছে বা বহুত ব্লাড লছ হৈছে বা বহুত কম ব্লাড লছ হৈছে, ইয়াৰ উপৰি যদি 21 দিনতকৈ বহুত পিৰিয়ডছ আগতে হৈছে নাইবা 35 দিনতকৈ বহুত পিছত হৈছে, তেতিয়াহ'লে অতি সোনকালে ওচৰৰ এজন গাইনকলজিষ্টক কনচাল্ট কৰক। কাৰণ পিছলৈ গৈ ই প্ৰব্লেম কৰিব পাৰে নাইবা ই এক বেমাৰৰ সংকেতো হ'ব পাৰে। যদি এই ভিডিঅ'টোৱে আপোনাক অকণমানো উপকৃত কৰিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টোত লাইক কৰক, আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক আৰু আপোনাৰ যিকোনো ধৰণৰ প্ৰশ্নৰ বাবে তলত কমেণ্ট কৰক নাইবা মোক ইনষ্টাগ্ৰামতো আপুনি কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।